নমস্কাৰ। আজি মই ক্লাছ 6ৰ অংকৰ সালসলনি বিষয়ে বুজাবলৈ আগবাঢ়িছোঁ। তোমালোকে ইয়াত দেখা পাইছা এটা সংখ্যা মই লিখিছোঁ 821। এই সংখ্যাটোত অংক আছে তিনিটা, 8, 2 আৰু 1। যদি আমি অংক তিনিটাৰ স্থানসমূহ চাওঁ, 1টো আছে এককৰ স্থানত, 2টো আছে দশকৰ স্থানত, 8টো আছে শতকৰ স্থানত। তোমালোকে অংকৰ স্থানীয় মানৰ বিষয়ে পাই আহিছা, গতিকে মই বহলভাৱে নকওঁ। আজি মই সংখ্যাৰ অংকৰ সালসলনি কৰি নতুন সংখ্যা কিদৰে গঠন কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ইয়াত দেখিছা মই এটা সংখ্যা লিখিছোঁ 1234। ইয়াত অংক হ'ল 1, 2, 3 আৰু 4। গতিকে আমি ক'ব পাৰোঁ 1, 2, 3, 4 অংক 4টাৰে গঠন কৰিব পৰা এটা সংখ্যা হ'ল 1234। যদি আমি এই সংখ্যাটোৰ অংকৰ স্থানসমূহ চাওঁ, 4টো আছে এককৰ স্থানত, 3টো আছে দশকৰ স্থানত, 2টো আছে শতকৰ স্থানত, 1টো আছে হাজাৰৰ স্থানত। যদি আমি এই অংককেইটাৰ স্থানসমূহ সালসলনি কৰোঁ, তেন্তে আমি নতুন সংখ্যা গঠন কৰিব পাৰিম। তেন্তে আমি চাওঁ আহা। 4টো এককৰ স্থানৰ পৰা যদি হাজাৰৰ স্থানলৈ আনো, 3টো দশকৰ স্থানৰ পৰা যদি শতকৰ স্থানলৈ আনো, 2টো শতকৰ স্থানৰ পৰা যদি দশকৰ স্থানলৈ আনো, 1টো হাজাৰৰ স্থানৰ পৰা যদি এককৰ স্থানলৈ আনো, তেন্তে আমি এটা নতুন সংখ্যা গঠন কৰিব পাৰিম। সেই সংখ্যাটো হ'ল 4321। ঠিক তেনেদৰে আমি যদি আৰু এটা উদাহৰণ লওঁ, 2 অংকটো শতকৰ স্থানৰ পৰা যদি হাজাৰৰ স্থানলৈ আনো, 1 অংকটো হাজাৰৰ স্থানৰ পৰা যদি শতকৰ স্থানলৈ আনো, 3 আৰু 4 অংক দুটাৰ যদি স্থান সালসলনি নকৰোঁ, তেন্তে আমি নতুন সংখ্যা এটা পাম। সেই সংখ্যাটো হ'ল 2134। যদি আমি আৰু এটা উদাহৰণ লওঁ, 3 অংকটো দশকৰ স্থানৰ পৰা হাজাৰৰ স্থানলৈ আনিলোঁ, 4 অংকটো এককৰ স্থানৰ পৰা শতকৰ স্থানলৈ আনিলোঁ, 1 অংকটো হাজাৰৰ স্থানৰ পৰা দশকৰ স্থানলৈ আনিলোঁ, 2 অংকটো শতকৰ স্থানৰ পৰা এককৰ স্থানলৈ আনিলোঁ, তেন্তে এটা নতুন সংখ্যা গঠিত হ'ব। সেই সংখ্যাটো হ'ল 3412। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পালা অংকৰ সালসলনি কৰি আমি নতুন সংখ্যা গঠন কৰিব পাৰোঁ। যদি ভিডিঅ'টোত কিবা বুজা নাই, তোমালোকে আমাক প্ৰশ্ন কৰিবা। আমি ভালদৰে বুজাবলৈ আৰু চেষ্টা কৰিম। ধন্যবাদ।